মোৰ মৰমৰ ছাত্ৰ ছাত্ৰীসকল, আজি আমি মাঘ বিহুৰ বিষয়ে সৰু ৰচনা এটি পঢ়িম। তেন্তে ব'লা আৰম্ভ কৰোঁ। 1. বিহু অসমৰ জাতীয় উৎসৱ। বিহু তিনিটা, তাৰে এটা হ'ল মাঘ বিহু। 2. পুহ মাহৰ সংক্ৰান্তিৰ দিনা মাঘ বিহু পালন কৰা হয়। 3. মাঘ বিহুক ভোগালী বিহু বুলিও কোৱা হয়। 4. ভোগালী বিহু মাঘ মাহত পতা হয় কাৰণে এই বিহুক মাঘ বিহু বুলি কোৱা হয়। 5. এই বিহু সাধাৰণতে 3 দিন পালন কৰা হয়। 6. পুহৰ সংক্ৰান্তিৰ আগদিনা উৰুকা, সংক্ৰান্তিৰ দিনা দুমাহী আৰু মাঘ মাহৰ 1 তাৰিখে আচল মাঘ বিহু পালন কৰা হয়। 7. এই বিহুৰ সময়ছোৱাত কৃষকসকলৰ ভঁৰাল ধান মাহেৰে ভৰি থাকে আৰু আনন্দেৰে সেইবোৰ ভোগ কৰে কাৰণে ইয়াক ভোগালী বিহু বুলি কোৱা হয়। 8. উৰুকাৰ মূল আকৰ্ষণ হ'ল মেজি জ্বলোৱা। 9. মাঘ মাহৰ 1 তাৰিখে সৰুৱে ডাঙৰক সেৱা কৰি আশীৰ্বাদ লয় আৰু পূজা পাতল কৰে পৰিয়ালৰ মংগলৰ কাৰণে। 10. ভোগালী বিহুৰ লগত সংগতি ৰাখি বিভিন্ন ঠাইত বিভিন্ন খেল যেনে কুকুৰা যুঁজ, ম'হ যুঁজ, কণী যুঁজ, নাও খেল আদি আয়োজন কৰা হয়। ধন্যবাদ। যদি মোৰ ভিডিঅ'টো ভাল লাগে তেনেহ'লে লাইক, শ্বেয়াৰ, কমেণ্ট কৰিব। লগতে মোৰ চেনেলটি ছাবস্ক্ৰাইব কৰি ল'ব। বাই বাই।